নমস্কাৰ সকলোকে। কি খবৰ আপোনালোকৰ? মই ভালে আছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গা পা ধুলোঁ। এতিয়া বহুত দেৰি হৈ গ'ল, আজি গা ধোৱা বহুত দেৰি হ'ল। 12টাই বাজিলে, ভাত খোৱাই নাই ৰাতিপুৱা ভাত। এইফালে এয়া সি শুলে, জ্ঞান শুলে। আৰু আজি ঘৰটো আজি অকণমান চাফা কৰিম বুলি ভাবিছোঁ। মানে এইকেইদিন কৰিব পৰা নাই যে, ৰুমটো অৱস্থা নাই। এইবোৰ চাওক, বস্তু দম হৈ আছে। মানে ক'ৰবালৈ যাওঁ, কাপোৰটো আকৌ খুলি আহি পেলাই চকীখনতে থওঁ। এনেকৈ থওঁতে দম হৈ আছে। আজি অকণমান চাফা কৰিম ৰুমটো। এইফালে চাওক, কাপোৰ চাওক, এইফালে এডাল আলনা চাওক, আকৌ এইফালে এডাল চাওক, অৱস্থা নাই মুঠতে। আজি ৰুমটো অকণমান চাফা কৰিম। তো ভাতটো খাই লওঁ, তাৰপিছত দেখাই আছোঁ কি চাফা কৰোঁ মই। আৰু এইবোৰ ড্ৰেছিঙত মই একো বস্তু নাই, চব ল'ৰাই উলিয়াই চব তলত পেলাই খেলিবলৈ লৈ যায়হি। তেনেকৈ আৰু ভিডিঅ'টো চাব আৰু জনাব কেনেকুৱা লাগে। এই ভাত যে খালোঁ, ভাত খাই শুলোঁ আৰু শুই উঠিলোঁ। এতিয়া শুই উঠি টেঙা খালোঁ, ৰবাব টেঙা খাই এতিয়া আহিছোঁ ৰুমলৈ। এইবোৰ জাপিবলৈ আছে গোটেইডৰা, জাপি গডৰেজত ভৰাব লাগিব। মোবাইলটো মই ইয়াত থৈ লৈছোঁ, চাব আপোনালোকে। একেবাৰে মই জাপি আজৰি হ'লেও কাপোৰ গোটেই, তেতিয়া একে লাষ্টত ৰুমটো দেখাম আৰু ৰুমটো কেনেকুৱা অৱস্থা। গোটেই অৱস্থা নাই। তাতে ল'ৰাটো আহে আৰু আকৌ কাপোৰখিনি, জপা কাপোৰখিনি তলত পেলাই পকাত পেলাই আকৌ গুচি যায়। সেই তেনেকুৱা কৰি আছে অথনিবা। সেইকাৰণে তাক বাহিৰত থৈ আহিছোঁ আৰু মই কাপোৰটো ভালকৈ জাপি লওঁ, ৰুমটো ভালকৈ চিজিল কৰি তাৰপৰা দেখাই আছোঁ। পূৰা কাপোৰ চাপোৰ জাপি ৰেডি। এতিয়া মই ল'ৰাক অকণমান খোৱাবলৈ লৈছোঁ। এইটো লাইটটো দিয়া নাই, অলপ আন্ধাৰ হৈ আছে। তাক খুৱাই বুৱাই লওঁ মই, তাৰপিছত ৰুমটো দেখাই আছোঁ কেনেকুৱা হ'ল। বহুত লেতেৰা কৰি থৈছিলে একদিন, মানে মই জাপিব পৰা নাই কাপোৰ, বহুত বেছিয়ে লেতেৰা হৈ গৈছিলে। তো এতিয়া জাপি কুচি ৰেডি, গাও ধুলোঁ মই। তাৰপৰা এতিয়া তাক অকণমান খুৱাবলৈ লৈছোঁ, তাৰপিছত দেখাই আছোঁ মই ৰুমটো। চাই থাকিব ভিডিঅ'টো। সন্ধিয়া সময় হ'ল এতিয়া মই অকণমান মেগী খাবলৈ লৈছোঁ। এয়া ভাগিনজনী আহিছে ঘৰত আজি, তাই বনালে বাৰু মেগীটো। এতিয়া চাওক,
মই খাই লওঁ, পিছত লগ পাইছে। এইটো ল'ৰা শুলে, সি খাই পেলাই শুই গ'ল। এতিয়া মই খাই লওঁ। এতিয়া ৰুমটো দেখাবলৈ লৈছোঁ, চাওক। এইখন ঠিক কৰিলোঁ। এইখন যিমান ঠিক কৰিও মিছা, কাৰণ এই ল'ৰাই আকৌ খুলি খুলি ডাষ্টবোৰ গোটেই অৱস্থা এনেকৈ কৰি এইডাল জাপিলোঁ। ৰাম আহি গ'ল আকৌ এইজন উপস্থিত, খোলাৰ লগে লগে আহি পাই গ'লহি। তাৰপিছত বিচনাখন ঠিক কৰিলোঁ আৰু চাওক আলনাডাল ঠিক কৰিলোঁ, এই আলমাৰিটো ঠিক কৰিলোঁ। এইটো নেদেখাওঁ আৰু এতিয়া খুলি পেলাই। বাকী এইবোৰ ল'ৰা কাপোৰ, এইবোৰ আলনাই এইটো খপত চব ল'ৰা কাপোৰ। আৰু এইডাল হৈছে এখেতৰ আলনা। এইবোৰ চব টি চাৰ্টবোৰ চব একেলগে জাপিলোঁ। বিচনাখন পাৰিছিলোঁ, কিন্তু ল'ৰা শুৱাই থৈছিলোঁ যে সি আকৌ কি কৰিলে। এইফালে এইবোৰ এইযোৰ মোৰ হিল, এইবোৰ ঠিক কৰিছোঁ। অঁ, তুমি কি কৰিছা? হা, কি কৰিছা তুমি? তুমি কি কৰিছা? হা, কি কৰিছা তুমি? এইফালে চোৱা। সি মানে সেই কাপোৰ খহাবলৈ বিচাৰি ফুৰিছে। একদম আলনাত কাপোৰ থ'ব নোৱাৰি, চব নামি নামি তলত পেলাই দিয়ে, নমাই নমাই। এইফালে চোৱা। অঁ, পকা মুচিছা? হা, পকা মুচিছা? এইফালে চোৱা। এতিয়া ৰুমটো অকণমান ভালকৈ সাৰি আৰু মুচি লওঁ। বাকী এতিয়া আৰু কাম নাই, ঘৰটো সাৰিলোঁ। কি কৰিছা তুমি? কি কৰিছা? কি কৰিছা তুমি? এইফালে চোৱা। এইফালে চোৱা, এইফালে চোৱা। চোৱা, চোৱা। নাচাই, মোবাইলৰ লগত তাই ইমান খেল নাই, মোবাইল চাই ইমান ভাল নাপায় সি। কি খাইছা? তাত সাংঘাতিক দুষ্ট পোৱালি। অলপ পিছত এতিয়াতো ঘৰটো ৰুমটো চিজিল কৰিলোঁ। অলপ পিছত দেখিব, নহ'লে কাইলৈ দেখিব। গোটেই আকৌ ৰুম একেই, আলনাপা চব কাপোৰ খহাই খহাই তলত পেলাই থ'ব। আকৌ বাহিৰলৈ লৈ যাব কাপোৰ, পকাত পেলাব নহয়, আকৌ উঠাই বাহিৰলৈ লৈ যাব, আগফালে লৈ যাব। এইবোৰ এটা কাম, সেইটোৱে কৰি থাকে। নহ'লে ড্ৰেছিঙলৈ যাব, ড্ৰেছিঙৰ বস্তুবোৰ উলিয়াব, চব পকাত পেলাব। সেই তেনেকৈয়ে থাকে আৰু দিনটো, সেইবোৰে কৰি থাকে। বাকী আৰু ভিডিঅ'টো চাই থাকক, কিমানখিনি পাৰোঁ দেখাওঁ আৰু কি কি কৰোঁ। এইফালে চোৱা আকৌ, মই ভিডিঅ' কৰি থাকোঁ, এইফালে চোৱা।